নমস্কাৰ চবকে আৰু প্ৰথমতে কম মোৰ চেহেৰা ফালে নাচবি চেহেৰা ভালেই বেয়া হ'ব পাৰে কিন্তু মোৰ মুখখান পুৰা চখা কেচিতকেও ফাৰ্ষ্ট চলে মানে উত্তৰ দি তত নাপাবি আৰু য'ত মানে মাত দিবা লাগে তাতে মাত নেদাও উত্তৰ বিচাৰি নাপাই কিন্তু য'ত মাত দিবা নালাগে তাতে মানে জোঠাৰ লগত পুৰা ফাৰ্ষ্ট আৰু মোৰ মুখখান তো আজি এটা মই বিশেষ কথা ক'ব আহিছোঁ কথাটো মানে বহুত বেছি বিশেষ নহয় বিজি মানুহৰ কাৰণে নহয় মোৰ নিচিনা মানে অলপমান ইনষ্টাগ্ৰাম ফেচবুকত টাইম পাছ কৰা মানুহৰ কাৰণে আৰু কথাটো এনেকুৱা মই আজিলৈকে যিমান মানুহ লগ পাইছোঁ ৰিলেটিভছ লগ পাইছোঁ কাজিন লগ পাইছোঁ বা যিমান যি আৰু ফ্ৰেণ্ডে হওক বা ৰিলচতে দেখা পাইছোঁ চবে মানে এইটো কয় মোৰ মাৰ ফালৰ মানুহখিনি পুৰা ঠাণ্ডা যেনেকৈ তেনেকৈ তেওঁলোকৰ আগত যাব পাৰোঁ কিন্তু দেউতাৰ ফালৰখিনি মানে সাপ জুই এনেকৈ কয় সাপ কিন্তু মোৰে অকল এনেকুৱা নাই আৰু আপোনালোক কাবাৰো এনেকুৱা মোক কবিচোন মানে মোৰ দেখোন দেউতাৰ ফালৰ মানুহখিনি বহুত ঠাণ্ডা বহুত কুল মানে মই যি মানে কৰোঁ আৰু কিবা কৰাৰ আগত মানে তেওঁলোকে মোক ইমান ধুনীয়াকৈ বুজাব আৰু অকলে মানে দজা দিলেও বুজাব কিন্তু মোৰ মাৰ ফালৰখিনি মানে সাপতকৈও বেছি বিষাক্ত আজি কেইবছৰমান আগতে মোক কুটাইছিল কিন্তু বিষটো আজিলৈকে যোৱা নাই মানে গোটেইবিলাক নহয় দে কেইজনমান আৰু মানে এনেকুৱা বেয়াকৈ কুটাইছিল মোক আজিলৈকে বিষটো যোৱা নাই মানে অকল মোৰে এনেকুৱা নাই আৰু কাৰোবাৰ এনেকুৱা মোক জনাবিচোন বাৰু।